বুৱাৰী তুমি ইয়াত কি কৰি আছা ব'লা পথাৰলৈ ক' পথাৰলৈ ৱা কেলে আজি বোকা দিয়া নাই জানো আমাৰ কি বোকা বোকাও চিনি নেপায় হ'ল আৰু ব'লা ব'লা মই শিকাই দিম আহা ৰুবলৈ ৰুবলৈ মানে হেৰি যে ৱা মই কেলৈ যাম আপোনাৰ পুতেকে মোক বিয়া পাতি নেকি বুলি কৈছিলে জানে তই নেলাগে যাব ভুই ৰুবলৈ মই সেইটো পাহৰি যোৱা নাই মই নাযাওঁ পথাৰলৈ মই মৰিলো আৰু হেবাঙীজনী এজনী সি তোমাক পতাবলৈহে কৈছিলে তেনেকে সেই বুলি মই নাযাওঁ দেই মই উঠি যাওঁ দেই মই যাওঁ ৰবা কলৈ যোৱা কিঠি চেলিয়ে অ' মা বছ আপুনি গাওক গানেই গাওক বা কিবাই গাওক এই গানটো নাগাব কিঠি চেলিয়ে ভাগৰ লাগি গৈছে মা শুনি হোৱাটছআপ অন কৰিব নোৱাৰি কিঠি চেলিয়ে ইনষ্টা অন কৰিব নোৱাৰি কিঠি চেলিয়ে অ' মাই গড কি গান উলিয়াই দিলে অ' মা নেগাব সেইটো গান নেগাব সেইবোৰ বাদ দিয়া ঐ বোৱাৰী তোমাৰ দেখোন আজি মুখখন বৰ তিৰবিৰাই আছে কি ঘঁহিছা মোৰ মুখখন বৰ ধুনীয়া যেন লাগিছে যেন পাইছো আপুনি কৈছে যেতিয়া ভালেই লাগিছে মই হেৰি এই লেকমিটো ঘঁহিছো আকৌ লেকমি 300 টকা যে লেকমিটো বৰলিনেৰিলি মুখত কিবা কিবি মা আপুনি আজি ইমান গান ক'ত শুনিলে ইমান গান আপুনি এই ইনষ্টাগ্ৰামত ৰিলছ কেইটামান চাইছিলোঁ তাতে মানে গান শুনিলোঁ যে মুখৰ পৰা গান নোযোৱাই হ'ল আপুনিও ইনষ্টাগ্ৰাম চলাই এই বুঢ়ী বয়সত অ' মাই গড মই কি বুঢ়ী হ'লো বুলি গান চান গাবলৈ মন নাযায় নেকি মা কোৱা ৰ'ব কথা এটি কওঁ মানিব জানো পাৰিব কোৱা আপুনি গান নেগাব বৰ অশুৱনি লাগে মোৰে ছাগলী নিচিনা লাগে আপুনি গান নেগাব মা নেগাব সেই বোৱাৰী তেনেকৈ গান চান গোৱাৰ কথা নক'বা মোৰ মনটো দুখেই লাগে জানানি আগতে স্কুল কলেজত মই যে পুৰা ফেমাছ হৈ গৈছিলোঁ মোৰ কণ্ঠটো ইমানেই শুৱলা আছিলে কিন্তু মোৰেই ফুটা কপাল দেউতালৈ অহাৰ পাছত বাকী চব বাদ দিবলগীয়া হ'ল আৰু হয় দিয়ক মা বিয়া হৈ অহাৰ পিছত কিবা ছোৱালীজনীৰ জীৱনেই হৈ নাথাকি ন মা আকনো হ'ব বোৱাৰী ব'লা আৰু দুখৰ পাতনি মেলি নাথাকোঁ আৰু পথাৰলৈ ব'লা সেইটো টপিক এদায় হয় গানৰ মাজত এটা বহুত ৰঙীন পৰিৱেশত সোমাই গৈছিলোঁ মা আকৌ আপুনি পথাৰলৈ যায় মই নাযাওঁ মা পথাৰত মই শুনিছোঁ বহুত জোক আছে মই নোৱাৰোঁ দেই ৰ'বা জোক নাই পথাৰত জানো ইটোকে ধৰিবলে আপুনি ৰিলছ কিয় চালে আজি ৰিলছ ইনষ্টাগ্ৰামটো কোনে খুলি দিলে আপোনাক মোৰ মানে তেওঁ মা মই কথা এটা সুধিব বিচাৰিছোঁ কোৱা সঁচাকৈ সুধিছোঁ মিছাকৈ নক'ব ৰ'বাচোন বোৱাৰী তুমি যে সঁচাকৈ গান নেগাবা দেই তোমাৰ মাতটো ছাগলীয়ে বেবুৱাতকৈও সাতছা আপোনাৰটোহে আকৌ বৰ মই পথাৰলৈ নাযাওঁ কিন্তু সঁচা কথা ঐ বোৱাৰী ব'লা নহ'লে কোনে কৰিব সেইবোৰ ব'লা হেৰি কওক মা নহ'লে মানুহকে লগাই দিওঁ নহ'লে দুজনীকে মানুহ আছোঁ অতগাল টকা পইচা খৰচ কৰি দুজনী মানুহ থাকোঁতে আকৌ পথাৰত বোলে মানুহ লগাব লাগে এই কথা কিহনো টকা অভাৱ লগাই দিওঁ আকৌ মানুহকে ক'ত টকা সোপা পাম মই পাপাৰ পৰা খুজি আনি দিওঁ নি নেলাগে তুমি তোমাৰ পাপাৰ পৰা পইচা খুজি আনি বিচনাত পাৰি শুই থাকিবা আইডিয়াটো বেয়া নহয় আকৌ আমাৰ আকৌ ইমান টকা পইচাৰ অভাৱ নাই জানে নাই মানে সৰুতে ভৰিটো উঠাই লওঁ হা সৰুতে মানে মই মানে এনেকৈ টকাৰ ওপৰতে হোৱা নিচিনা আপোনাৰ ল'ৰাৰ প্ৰেমত পৰাৰ পিছত কিন্তু মোৰ একো সেইবোৰ সৌভাগ্য নোহোৱা হ'ল আকৌ জানে নাই বহুত দুখ হৈ গ'ল মোৰ হ'ব মোৰ ল'ৰাক তেনেকৈ ক'বলৈ নাহিবা পিয়ৰ গ'ল্ড নহয় জানো গ'ল্ড মইহে জানো আন্ধাৰ দেখিলেতো ভয় খাই যাব কি বস্তু চাই নে কিবা এনে মইতো কেনেকৈ ফচিলোঁ জানো এই কাৰণেই কৈছোঁ মই ফেচবুকত যে এডিট কৰি যে ফটোবোৰ দিয়ে যে তাৰপিছত যে ছোৱালীবোৰ যে ফচাই দিয়ে সেই ফচোৱা ছোৱালীকেইজনী এইজনী এডিটৰ কাৰণে মই গুচি আহিলোঁ তাৰপিছত দেখিছোঁ কি ৰূপ আন্ধাৰ মুন্ধাৰ পালেতো গ'ল মই গ'লোঁ নেদেখিয়াই নহয় আন্ধাৰত ক'ত খুন্দা মাৰি ক'ত বগা চাৰ্ট পিন্ধি থাকিলে ভাল দেখা দেখি হয় ইমানো আপোনাৰ ল'ৰাটো যে ধুনীয়া নহয় সেইটো মই প্ৰমাণ কৰি দিলোঁ আজি শুনিলে নহয় নিজে তাই বৰ একেবাৰে অপেচৰি সৰগৰ মোৰ ল'ৰাক কথা শুনাব আহে তাই এতিয়া দেখোন অকণমান দেৰি আগত নিজে কৈছিলে মোৰ গালখন তিৰবিৰাই আছে এতিয়া কিয় কথা সলাইছে হ'ব সেইটো মোৰ ল'ৰাই ঘটা টকা দি অনা ক্ৰীম ঘঁহিহে হৈ আছে
একো ল'ৰা ঘটা কিম নহয় হা মাই মানে কি ল'ৰা ঘটা টকাই নাই মোৰ পপাই দি পঠিয়াইছে 300 টকীয়া লেকমি আপোনাৰ ল'ৰা অকাৰেই নাই 300 টকীয়া কিম কিন দিয়া মোৰ মনে মনে থাকক ৰ'বা মোৰ ল'ৰাক তেনেকে কথা নকবা আকৌ সিয়ে তোমাক চলাই আছে কমেই দিয়ক একো সি চলাই থকা নাই পপাই মোক টকা দি চলাই আছে পপা জিন্দাবাদ জিন্দাবাদ